পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰণি জনাই আপোনালোক সকলোৰে দিনবোৰ ভালে কুশলে আগবাঢ়ক আৰু আগন্তুক নৱবৰ্ষই সকলোৰে জীৱনত সুখ শান্তি কঢ়িয়াই আনক। তাৰেই কামনাৰে নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। হেপী নিউ ইয়েৰ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু আমিও বহুত হেপী আছোঁ আৰু বহুত ভালে আছোঁ। নতুন বছৰটো আপোনালোকৰ ভালদৰে আৰম্ভ হ'লনে? আমাৰ ভালেই আৰম্ভ হ'ল। এতিয়া বাজিছে 9:20 আৰু মই মোৰ কাম অকণ আৰম্ভ কৰিলোঁ, বাকীখিনি আৰম্ভ কৰিব ওলাইছোঁ। আজি এটা ডেইলি ভ্লগৰ নিচিনাই হ'ব ভ্লগটো, ডেইলি ভ্লগ আৰু কেনেকৈ কি কৰি সকলোবোৰ দেখাম আৰু সেয়াই আৰু। ঠিক আছে, আপোনালোকে আহক আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে চাওকচোন, আমাৰ ঘৰত ফুলৰ ৰাণী গোলাপ ফুল ইমান ধুনীয়াকৈ ফুলি আছে আৰু ফুলবোৰ দেখিলে মনটোও ভাল লাগি যায়, নহয় জানো? এয়া মই নহৰু আৰু জলকীয়াৰ চাটনি এটা বনাব ওলাইছোঁ। যিহেতু আমাৰ ঘৰত জ্বলা দিয়া নাযায়, সৰু বেবী মাইনা এজনী আছে, সেইকাৰণে আমি এনেকৈ চাটনি বনাই ভাতৰ লগত খাওঁ। এয়া শুকান কেৰাহী এটাত মই নহৰু বাকলি গুচাই লৈ লৈছোঁ আৰু জলকীয়া থৈ ইয়াতে এইখিনি শুকানকৈ ভাজি আছোঁ। এইখিনি মই ৰংচোৱা হোৱালৈকে ভাজি থাকিম আৰু এইটো মই ববিবাৰ কিটচেন সেই চেনেলটোৰ পৰা শিকিছিলোঁ। খাই আমি বিৰাটেই ভাল পাওঁ। আৰু মিক্সিটো মই অন কৰি অফ কৰি দিছোঁ, কাৰণ আধা পিছা হ'লে এইটো খাই বেছি ভাল লাগে। আৰু এতিয়া মই ইয়াতে নিমখ আৰু তেল অলপ বেছিকৈ দি দিছোঁ। খাবলৈ যে কিমান সোৱাদ হয় নহয়। হৈ গ'ল মোৰ নহৰু আৰু জলকীয়া বটা। নামটো বাৰু নাজানো কি হয়, নহৰু আৰু জলকীয়া বটা বুলিয়ে কৈছোঁ। বিলাহী আৰু আলু মাছ বনাওঁ। ইপিনে মই সৰু আলু ভাজিম আৰু বিলাহী আলু মাছ বনাম। মাছ ফ্ৰাই কৰি থৈ দিছোঁ আৰু মই বিৰাটেই ভাল পোৱা মাছ এটা আছে, সেইটো হৈছে কাৱৈ মাছ। কেৰাহীত তেল গৰম হৈছে, এতিয়া মই পাঁচফোৰণ দি দিম। পাঁচফোৰণ দি দিছোঁ, তেজপাত, শুকান জলকীয়া এটা, পিঁয়াজ, এতিয়া ইয়াতে মই আদা আৰু নহৰু অকণমান থেতেলাই লৈছিলোঁ, সেইখিনি দি দিম। আৰু আদা খোৱাটো এনেও মানুহৰ কাৰণে বিৰাটেই ভাল। আদাই মানুহৰ চৰ্বি কমাই বুলি জানো।
মই এইখিনি জুইটো কমাই দি ভাজি আছিলোঁ আৰু এনেকুৱা ধৰণৰ মাজে মাজে মই লাৰি লাৰি চাইছোঁ। এনেকুৱা ধৰণৰ হ'লে পানীটো দি দিম। আঞ্জাখন মোৰ হৈ গ'ল। এতিয়া নমোৱাৰ আগতে মই ধনিয়াৰ পাত কাটি দিছোঁ আৰু গৰম মছলা অলপমান দি দিছোঁ। আমি ভাত পানী খাই আহি গ'লোঁ। খোৱা লোৱা হৈ গ'ল আমাৰ আৰু আনিকা আৰু একেলগে খালোঁ। মাছৰ আঞ্জা খাবলৈ ভালেই হৈছিল আৰু বাচ্ছা থকা ঘৰৰ যিহেতু মছলা কমকৈ খোৱা হয় আৰু জ্বলা দিয়া নাই। আনিকাই আমাৰ খাই বিৰাটেই ভাল পাইছে। তাই ধুনীয়াকৈ ভাতটো খাইছে আৰু বতাহটো মই বেছি ভাল পাইছোঁ কাৰণ মই যিহেতু জ্বলা খাই ভাল পাওঁ সেইটো তেনেকৈ ভাত খালোঁ। মই এতিয়া গৈ আছোঁ জেতুকাৰ পাত আনিব। জেতুকাৰ গছ এয়া মই জেতুকা পাত আৰু এই ফুল ৰেডি কৰিলোঁ। ইয়াতে মই দি দিম আমলখি। আমলখি কেইটা মই কাটি ল'ম, আগতে এইখিনি ধুই ল'ম। মই জেতুকাখিনি মিক্সিত মাৰি ল'লোঁ এনেকৈ। My friend, মই এটা জেতুকা লগাইছোঁ। ৰ'দ পাই থকা কাৰণে জেতুকা লগাইছোঁ। ৰ'দ গ'লেতো জেতুকা লগাব নালাগে। নহ'লে কি হ'ল এইটো লগালে জেতুকা আমলখি আৰু এই ফুল যদি লগাই দিওঁ নহয় চুলি সৰা সমস্যাৰ পৰা ৰদ পাব পাৰি। যদি চুলি বেছিকৈ সৰি থাকে তেতিয়াহ'লে মোৰতো বহুত চুলি সৰে। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো বজাই দিব। অ'কে, ঠিক আছে, বাই বাই, লাভ ইউ অল।